ভাৰতবৰ্ষত সৰুৱে হওক বা ডাঙৰে হওক ইমানেই ট্ৰেফিক ৰুলছ আছে নহয়। ট্ৰেফিক ৰুলছবোৰ আপুনিয়ে হওক বা ময়ে হওক কেতিয়াবা নহয় কেতিয়াবা ট্ৰেফিক ৰুলছবোৰ ভংগ কৰিয়ে পাওঁ। কিন্তু প্ৰব্লেমৰ কথা হ'ল আপুনি জানিয়ে ভুল কৰক বা নাজানিয়ে ভুল কৰক, ফাইনটো আমি দিবলগীয়াই হয় ট্ৰেফিক পুলিচক। আৰু আমি এইটোও নাজানো যে কোনটো নিয়ম ভংগ কৰাৰ বাবে আমি কিমান ফাইন দিবলগীয়া হয়। গতিকে আজিৰ এই ভিডিঅ'ত এই বিষয়ে কথা পাতিম। আজিৰ এই ভিডিঅ'ত প্ৰায় 14টা ট্ৰেফিক ৰুলছৰ বিষয়ে ডিটেইলছত জানিম আহক। গতিকে অলপো দেৰি নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ আহক। 1 নম্বৰতে আছে, যদি আমি লাইচেঞ্চ নোহোৱাকৈ 2 হুইলাৰে হওক বা 4 হুইলাৰে হওক, লাগিলে যিকোনো ধৰণৰ গাড়ী নহওক কিয়, লাইচেঞ্চ নথকাৰ বাবে যদি আমি ধৰা খাওঁ তেনে 5,000 টকা পৰ্যন্ত আমি জৰিমনা দিবলগীয়া হয় ট্ৰেফিক পুলিচক। 2 নম্বৰ কথা হ'ল, 2 নম্বৰ পইণ্ট হ'ল ইঞ্চুৰেঞ্চ। যদি আমাৰ গাড়ীখনৰ ইঞ্চুৰেঞ্চ ফেইল হৈ গৈছে, তেনেকুৱা অৱস্থাত যদি ট্ৰেফিক পুলিচে আমাক ধৰে, তেন্তে প্ৰথমবাৰ গাড়ীৰ ইঞ্চুৰেঞ্চ ফেইল হোৱাৰ কাৰণে আমি 2,000 টকা দিবলগীয়া হয় ট্ৰেফিক পুলিচক। আৰু দ্বিতীয়বাৰো যদি আমি ধৰা খাওঁ তেনেহ'লে 4,000 টকা পৰ্যন্ত আমি জৰিমনা দিবলগীয়া হ'ব পাৰে। 3 নম্বৰ কথা হ'ল ৰেড ছিগনেল। কেতিয়াবা আমাৰ নিজৰ ভুলৰ কাৰণে আমি অফিচত যোৱাৰ লেট হোৱাৰ কাৰণে হওক বা অন্যান্য যিকোনো ইম্পৰ্টেণ্ট কামৰ কাৰণে হওক, সাধাৰণতে আমি ভুলতে ৰেড ছিগনেল পাৰ হৈ যাওঁ। তেনেকুৱা ভুলৰ কাৰণে আমি 3 ধৰণৰ ফাইন দিবলগীয়াত পৰোঁ। 1 নম্বৰৰ ফাইন হ'ল 1 বছৰ পৰ্যন্ত জেল। 2 নম্বৰ ফাইন হ'ল ড্ৰাইভিং লাইচেঞ্চখন আমাৰ চিজ হৈ যাব পাৰে, মানে জব্দ হৈ যাব পাৰে। আৰু 3 নম্বৰৰ ফাইন হ'ল 5,000 টকা পৰ্যন্ত ফাইন হৈ যাব পাৰে। 4 নম্বৰ পইণ্ট হ'ল অভাৰ স্পীড। যদি অভাৰ স্পীড ৰাইড কৰা অৱস্থাত পুলিচৰ লগত ধৰা খাওঁ, তেন্তে হ'লে আমি 2,000 টকা পৰ্যন্ত আমি ফাইন দিবলগীয়া হ'ব পাৰে। 5 নম্বৰ পইণ্ট হ'ল হেলমেট। যদি আমি হেলমেট নিপিন্ধাকৈ গাড়ী চলাওঁ আৰু লগতে ধৰা খাওঁ পুলিচৰ লগত ফ্ৰীকৈয়ে, হেলমেট পিন্ধা নাই 1,000 টকা ফাইন। আৰু লগৰ এজন পিছত বহি আছে, সিও যদি হেলমেট পিন্ধা নাই, তেনেহ'লে 1,000 প্লাছ 1,000 2,000 টকা পৰ্যন্ত ফাইন। ছেকশ্যন 194D MVA এক্টৰ মতে যদি দুইজনেও হেলমেট লগাইছে কিন্তু হেলমেটৰ লক ষ্ট্ৰেপটো লক যদি কৰা নাই, তেনেহ'লে 2,000 টকা পৰ্যন্ত ফাইন হ'ব পাৰে। এইটো নতুন নিয়ম আহিছে। 6 নম্বৰ পইণ্ট হ'ল লাইচেঞ্চ এক্সপায়াৰ্ড। যদি আপুনি এক্সপায়াৰ্ড হৈ যোৱা ড্ৰাইভিং লাইচেঞ্চখন লৈয়ে গাড়ী চলাই আছে এতিয়ালৈকে, তেনেকুৱা অৱস্থাত যদি ধৰা খায় পুলিচৰ লগত, তেনেহ'লে 10,000 টকা পৰ্যন্ত আপোনাৰ ফাইন হ'ব পাৰে। 7 নম্বৰ পইণ্ট হ'ল ৰাফ ৰাইডিং। যদি আপুনি বহুত ৰাফ ৰাইডিং কৰি ভাল পায়, টাফ ৰাইডিং কৰি ভাল পায়, কম্পিটিশ্যন কৰি ভাল পায়, তেনেকুৱা অৱস্থাত যদি পুলিচৰ লগত ধৰা খায়, তেনেহ'লে 1,000 টকা পৰ্যন্ত আপোনাৰ ফাইন হ'ব পাৰে। 8 নম্বৰ পইণ্ট হ'ল কাৰ ছিট বেল্ট। যদি কাৰ চলাই থকা অৱস্থাত আপোনাৰ ছিট বেল্টটো নলগোৱা অৱস্থাত যদি পুলিচে আপোনাক ধৰে, তেনেহ'লে 1,000 টকা পৰ্যন্ত আপোনাৰ জৰিমনা হ'ব পাৰে। 9 নম্বৰ পইণ্ট হ'ল, এই নিয়মটো বহুত ইম্পৰ্টেণ্ট। যদি এম্বুলেঞ্চ বা আপাতকালীন বাহনবোৰ, সাধাৰণতে এম্বুলেঞ্চ বা ফায়াৰ ব্ৰিগেড গাড়ীবোৰকে আমি যদি পাছ নিদিওঁ, তেনেকুৱা অৱস্থাত যদি ট্ৰেফিক পুলিচে আমাক ধৰে, তেনেহ'লে 1 নম্বৰতে আমাৰ 6 মাহ পৰ্যন্ত জেল হ'ব পাৰে, লগতে 10,000 টকালৈকে ফাইন হ'ব পাৰে। 10 নম্বৰ পইণ্ট হ'ল, যদি আপুনি এখন বাইক বা স্কুটিত 3জন ব্যক্তি বহি 2 হুইলাৰ গাড়ীখন চলাই থাকে, তেনেহ'লে তেনেকুৱা অৱস্থাত যদি আপুনি পুলিচৰ লগত ধৰা খায়, তেনেহ'লে 1,000 টকা পৰ্যন্ত ফাইন। 11 নম্বৰ পইণ্ট হৈছে, যদি আপুনি মদ খাই গাড়ী চলাওঁতে পুলিচৰ সৈতে ধৰা খায়, প্ৰথমবাৰ ধৰা খোৱাৰ বাবে 6 মাহ ফ্ৰীতে জেল, মানে 6 মাহ ৰঙা ঘৰৰ আলহী হ'ব লাগিব, নাইবা 10,000 টকা পৰ্যন্ত, নাইবা 2টা দণ্ডও আপোনাৰ সৈতে হ'ব পাৰে। প্ৰথমবাৰ ধৰা খাওঁতে 6 মাহ জেল আৰু 10,000 টকা পৰ্যন্ত দণ্ড,
আৰু দ্বিতীয়বাৰ যদি আপুনি মদ খাই গাড়ী চলাওঁতেই ধৰা খায় তেনেহ'লে 2 বছৰ পৰ্যন্ত জেল নাইবা 15,000 টকা ফাইন দিবলগীয়াও হ'ব পাৰে। 12 নম্বৰ পইণ্ট হ'ল কেতিয়াবা কি হয় ট্ৰেফিক লাইটবোৰৰ কাম নকৰা হয় বা কাৰেণ্ট নথকাৰ বাবে ট্ৰেফিক লাইটবোৰ নজ্বলে। তেতিয়া ট্ৰেফিক পুলিচ এজন মেনুৱেলি নিজৰ হাতৰে ট্ৰেফিক ছিগনেলবোৰ দিবলগীয়া হয়। তেনেকুৱা অৱস্থাত যদি আপুনি ট্ৰেফিক পুলিচৰ কথা অমান্য কৰে বা নুশুনে, তেনেকুৱা অৱস্থাত যদি ট্ৰেফিক পুলিচে আপোনাক ধৰে তেনেহ'লে 2,000 টকা পৰ্যন্ত আপোনাৰ ফাইন হ'ব পাৰে। 13 নম্বৰ পইণ্ট হ'ল যদি আপুনি জেব্ৰা ক্ৰছিং ক্ৰছ কৰি আপোনাৰ গাড়ীখন ৰাখে ট্ৰেফিক পইণ্টৰ ওচৰত, তেতিয়াহ'লে আপোনাৰ 1,000 টকা পৰ্যন্ত ফাইন হ'ব পাৰে। শেষৰ পইণ্টটোলৈ আহোঁ, এয়া হৈছে 14 নম্বৰ পইণ্ট। যদি আপুনি ফুটপাথত গাড়ী চলাওঁতে পুলিচৰ লগত ধৰা হয়, ফুটপাথ মানে হ'ল য'ত মানুহবোৰে খোজকাঢ়ি অহা যোৱা কৰে, তাত যদি আপুনি বাইকখন চলায় বা গাড়ীখন চলায় তেনেহ'লে তেনেকুৱা অৱস্থাত যদি ট্ৰেফিক পুলিচে আপোনাক ধৰে তেতিয়াহ'লে আপোনাৰ 1,000 টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে। গতিকে এই আছিল ট্ৰেফিকৰ কিছুমান নিয়ম নীতি, যিবোৰ নিয়ম নীতি আমি মানিব পাৰিলে ভাল। গতিকে আজিৰ এই ভিডিঅ'ত আপোনালোকে ট্ৰেফিক ৰুলছৰ বিষয়ে ভালকৈ বুজিলে। গতিকে আজিৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোকলৈ লৈ আহিম আন এক ইনফৰ্মেটিভ ভিডিঅ'। তেতিয়ালৈ বাই বাই, টেক কেয়াৰ।